তো হে গাইছ আজি আপোনালোকক দেখাম বলক আমাৰ গহপুৰৰ মেল বজাৰত হৈ থকা বিজয়া দশমী মেলা আৰু এইকেইদিন মানে পূজাত ঘূৰোতে মেলোতে মোৰ যিহে গা বেয়া হ'ল গাইছ দশমী দিনাখন এই ভিডিঅ'টো আপলোড কৰিবই নোৱাৰিলো বাৰু এতিয়া ঘৰৰ পৰা ওলাই মেলি ভণ্টিয়ে মই গৈ আছো মেল বজাৰ ঘাটলৈ গাইছ আমাৰ এই অঞ্চলৰ মানে প্ৰতিখন পূজা মণ্ডপে প্ৰত্যেক বছৰে দশমী দিনাখন মাক বিদায় দিবলৈ মানে মেল বজাৰ ঘাটলৈকে সকলো আহে আগৰ বছৰবোৰৰ নিচিনাকে এইবাৰ ইমান আনন্দ উল্লাস নাই আৰু কাৰণটোনো কি সকলোৱে গম পাইছে আৰু তো গাইছ মেল বজাৰ ঘাট আপোনালোকক দেখা পাইছো বলক চিধা যোৱা বছৰৰ তুলনাত ইয়াত মানুহে এইবাৰ একেবাৰে খেৰেঙা ইয়াত যোৱা বছৰ ইয়াত আপোনালোকে পুৰা মানুহৰ গতাতে গৈ থাকিব আৰু এয়া কি আমাৰ চুমটা পুৰা লাগি গৈছে ঢাকি বজাবলৈ গাইছ বাপ্পা ঐ ঢাকৰ আৱাজত গোটেই মানুহে বাগৰি বাগৰি নাচিছে এইকেইজনী বাৰু কিয় পিছ পৰিব চাওক না সিহঁতৰ নাচ আৰু আমি বেছি চাই নাথাকিলো এইফালে মনজিত ভাই মই আৰু ভণ্টি আমি আহিলো ওচৰতে হৈ থকা আনন্দ মেলাখন চাবলৈ